নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি আপোনালোকৰ বাবে 50টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আহকচোন তেনেহ'লে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1998 চনত। 2 নম্বৰ, অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? উত্তৰ 1867 চনত। 3, বৰ্তমান অসমত মহকুমা কেইটা আছে? উত্তৰ 78টা। 4, স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? উত্তৰ চুহুংমুং। 5 নম্বৰ, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 24 ফেব্ৰুৱাৰী তাৰিখে। 6 নম্বৰ, আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? উত্তৰ 1669 চনত। 7, অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? উত্তৰ যোৰহাটত আছে। 8 নম্বৰ, কোনখন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত? উত্তৰ ভাৰত মহাসাগৰত। 9 নম্বৰ, হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? উত্তৰ 640 খ্ৰীষ্টাব্দত। 10 নম্বৰ, ব্ৰহ্ম সমাজৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? উত্তৰ কলিকতাত। 11 নম্বৰ, মিচিংসকলৰ গ্ৰাম্য আন্দোলনখনৰ নাম কি? উত্তৰ পৌবাং। 12 নম্বৰ, প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1191 চনত। 13 নম্বৰ, বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন? উত্তৰ জ্ঞানদাভিৰাম বৰুৱা। 14 নম্বৰ, কলা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 30 অক্টোবৰ তাৰিখে। 15 নম্বৰ, বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন? উত্তৰ চীন। 16 নম্বৰ, অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে? উত্তৰ 4টা ভাগত। 17 নম্বৰ, গোৱালপাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয়? উত্তৰ কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে। 18 নম্বৰ, আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ডাবলিন। 19 নম্বৰ, হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ বাণভট্ট। 20 নম্বৰ, সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল? উত্তৰ ঘেঁহু। 21 নম্বৰ, য়ং ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? উত্তৰ মহাত্মা গান্ধী। 22 নম্বৰ, বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন? উত্তৰ ভগৱান বিষ্ণু। 23 নম্বৰ, কাছাৰৰ প্ৰাচীন নাম কি আছিল? উত্তৰ হিড়িম্বা। 24 নম্বৰ, কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল?
উত্তৰ প্ৰভুদেৱ। 25 নম্বৰ, দিল্লীক ভাৰতৰ ৰাজধানীৰ স্বীকৃতি কোন চনত প্ৰদান কৰে? উত্তৰ 1931 চনত। 26 নম্বৰ, অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? উত্তৰ 2খন। 27 নম্বৰ, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 25 জানুৱাৰী। 28 নম্বৰ, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালাখনৰ নাম কি? উত্তৰ বৰাইল। 29 নম্বৰ, মহীশূৰৰ নতুন নাম কি? উত্তৰ কৰ্ণাটক। 30 নম্বৰ, বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি? উত্তৰ জয়মতী কুঁৱৰী। 31 নম্বৰ, অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1872 চনত। 32 নম্বৰ, জিএছটি কেই প্ৰকাৰৰ হয়? উত্তৰ 4 প্ৰকাৰৰ। 33 নম্বৰ, কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হেনৰি কটন আছিল। 34 নম্বৰ, অসমীয়া ভাষাত বুৰঞ্জী লেখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ স্বৰ্গনাৰায়ণ। 35 নম্বৰ, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ 1946 চনত। 37 নম্বৰ, ৰাজ্যপাল ৰামাবাৰীলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে? উত্তৰ 2017 চনত। 37 নম্বৰ, দেওলাংখুই ৰচক কোন? উত্তৰ ৰীতা চৌধুৰী। 38 নম্বৰ, কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল? উত্তৰ গদাধৰ সিংহৰ দিনত। 39 নম্বৰ, চুকাফাই ক'ৰ পৰা আহিছিল? উত্তৰ চীন। 40 নম্বৰ, সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 27 মাৰ্চ তাৰিখে। 41 নম্বৰ, অসমীয়া সংস্কৃতিৰ মূল ভেটি কি? উত্তৰ সমন্বয়। 42 নম্বৰ, কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? উত্তৰ বুধ গ্ৰহৰ। 43 নম্বৰ, আহোমসকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায়? উত্তৰ চকলং। 44 নম্বৰ, নামঘোষা কোনে লিখিছিল? উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱে। 45 নম্বৰ, প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? উত্তৰ হীৰেণ ভট্টাচাৰ্য। 46 নম্বৰ, গদাধৰ সিংহৰ আহোম নামটো কি? উত্তৰ সুপাঠা। 47 নম্বৰ, ৰাণী ভিক্টৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে? উত্তৰ 1837 চনত। 48 নম্বৰ, ডিস্কভাৰী অফ আছাম গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ
সতীশ চন্দ্ৰ কাকতি। নামদাঙৰ শিলৰ আকৌ নিৰ্মাণ কোনে কৰিছিল? উত্তৰ ৰুদ্ৰসিংহই। 50 নম্বৰ, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? উত্তৰ অসম সাহিত্য সভাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকে যদি কিবা কৃতজ্ঞ হ'ল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব।